Hello friends, welcome to my channel. আজি এটা নতুন এটা ৰেচিপি লৈ মই আপোনালোকৰ আগত হাজিৰ। সো আজি মই বনাব লৈছোঁ এটা এগ ৰেচিপি with some few ingredients লৈ, যদিও আমি সকলোৱে এতিয়া ঘৰত বন্দি, সো খুব কম বস্তু লৈ মই আজি ৰেচিপিটো বনাইছোঁ। যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো, আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক শ্বেয়াৰ আৰু আপোনালোকৰ ভেলুৱেবল কমেণ্ট দিবলৈ একদম নাপাহৰিব। বলকচোন চাওঁ মই ৰেচিপিটো কেনেকৈ বনাইছোঁ। কণীকেইটা বইল কৰি লৈছোঁ, চয়া চচ এচামুচ আৰু টমেটো কেচাপ 2 চামুচ ডাঙৰ স্পুনখনে কণীকেইটা ফ্ৰাই কৰি লৈছোঁ। প্ৰথমতে ফ্ৰাই কৰি লোৱাৰ পিছত একেখিনি তেলতে মই তাত নহৰুখিনি দি দিছোঁ। নহৰু 7 ফুটামান লৈছোঁ আৰু পিঁয়াজ এটাই লৈছোঁ, তাৰ আধাখিনি মই ডাঙৰকৈ লৈছোঁ, আধাখিনি সৰু সৰুকৈ লৈছোঁ কাটি পেলাই। তাৰপিছত এইখিনি ফ্ৰাই কৰাৰ পিছত মই সৰু পিঁয়াজখিনি দিয়াৰ পিছত ডাঙৰ পিঁয়াজখিনি লগতে কেপচিকামখিনি দি দিছোঁ। এইখিনি ইমান বেছিকৈ ফ্ৰাই কৰিব নালাগে, জাষ্ট অলপমান ৰঙচুৱা হ'লে হ'ব। আপুনি দেখা পাইছে। তাৰপিছত মই চয়া চচ এচামুচ যিটো লৈছিলোঁ সেইখিনি ঢালি দিছোঁ। তাৰপিছত 2 big spoon of টমেটো কেচাপ লৈছিলোঁ, চ' সেই 2 চামুচ দি দিম ডাঙৰ চামুচখনে। লৰাই দিম, দিয়াৰ পিছত সেইখিনি লৰাই দিয়াৰ পিছত মই কণীকেইটা দি দিম তাত। কণীকেইটা দি দিয়াৰ পিছত অলপ দেৰি সেইখিনি মই ঢাকি ৰাখিম। এতিয়া মই নিমখ অলপ দিম, নিমখটো অলপ কমাই দিছোঁ। চ' এয়া মই এনেকৈ পৰিৱেশন কৰিছোঁ। যদি ৰেচিপিটো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Thank you for watching.